পাছ কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব চাকৰিও পাব এতিয়াতো এবাৰ মাৰ্কস সবেই 95 পাব যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব বাগ বৰজনীয়া এইবিলাক জায়গাতো 100 মাৰ্কস দিব অহা কালি যিবিলাকে মেট্ৰিক পাছ কৰিব সিহঁতিতো জীৱনত এই বেটছটোৰ লগত কম্পিট কৰিব নোৱাৰে অহা 10 বছৰলৈকে অসমত চাকৰি অকল এইটো বেটছেই পাই থাকিব টেটত কোনেও চাকৰি নাপাব কাৰণ এওঁলোকৰ গোটেই মাৰ্কস বিলাকত 90 95 100 মাৰ্কস থাকিব ৰেলত চাকৰি পাব এপিএসসিত চাকৰি পাব ইঞ্জিনিয়াৰ হ'ব পাৰিব সব পাব এই কথাটো ভুল কৰি কৈ আছে পৰীক্ষাত পাছ কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব চাকৰিও পাব তাত ওয়াৰ্ডটো আছে সাবস্টেন্সিয়েল তাৰ মানে কি যে টেটত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী মাৰ্কসটো কাউন্টিং হয় এতিয়াতো এবাৰ মাৰ্কস সবেই 95 পাব তেতিয়ালে যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব নেক্সট বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব এই ঘটনাটো এনেকে যেটো মই দেখিছো যে পেপাৰ বা যি ধৰণে এটা তুলুঙা কৰি কৈ দিয়া হৈছে এটো তুলুঙা নহয় এটো বহুত ডাঙৰ মানৱীয় সমস্যা এই ল'ৰা ছোৱালীবিলাকে যেতিয়া 90 পাব 95 পাব স্কুলত মাৰ্কস দিব আৰু আপোনালোকে জানে বাগ বৰজনীয়া এইবিলাক জায়গাতো 100 মাৰ্কস দি দিব এতিয়া যেতিয়া মাৰ্কস দি দিব আমি কন্ট্ৰোল কৰিব কৈছো মাৰ্কসটো পুৰা ঢালিব যেতিয়া মাৰ্কস দিয়াৰ পিছত অহাকালি যেতিয়া টেটৰ পৰীক্ষা হ'ব টেটৰ মাৰ্কস মেট্ৰিকৰ মাৰ্কসৰ ওপৰত চাকৰি হয় অহাকালি যিবিলাকে মেট্ৰিক পাছ কৰিব সিহঁতিতো জীৱনত এই বেটছটোৰ লগত কম্পিট কৰিব নোৱাৰে বা অলৰেডি যিবিলাক ল'ৰা 40 বছৰ বয়সত আছে 39 বছৰ বয়সত আছে তেওঁলোকে বেটছটোৰ লগতটো মাৰ্কস কেতিয়াও পাব নোৱাৰে তাৰমানে অহা 10 বছৰলৈকে অসমত চাকৰি অকল এইটো বেটছেই পাই থাকিব টেটত গতিকে আমিতো এইটো এটা মানে ইমান এটা সিৰিয়াস কথা যেটো মই আছুকো মই কৈছো যে আমি আলোচনা কৰিম এইটো এটা সিৰিয়াস সামাজিক সমস্যা তাৰ উত্তৰ এটা উলিয়াব লাগিব নহলে অসমত 4 লাখ চাকৰি অকল এই 4 লাখ লৰাই পাই থাকিব আগৰ বেটছেও কেতিয়া নাপাব পিছৰ বেটছেও কেতিয়া চাকৰি নাপাব আমাৰ যিবিলাক ডেকা লৰা আজি এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম ভৰ্তি কৰিছে টেটত অহাবাৰ টেট দিম বুলি ভাবি আছে কোনেও চাকৰি নাপাব কাৰণ এওঁলোকৰ গোটেই মাৰ্কস বিলাকত 90 95 100 মাৰ্কস থাকিব 100 লৈকে মাৰ্কস থাকিব সেইকাৰণে আমি কৈছো যে আমি এওঁলোকৰ কথাও চাব লাগিব পাছ কৰি থাকি নিবনুৱা হৈ থকা সকলৰ কথা চাব লাগিব অহাবাৰ জুনে পঢ়ি মেট্ৰিক দিব তেওঁলোকৰ কথাও চাব লাগিব সেইকাৰণে এইটো এটা বহুত ডাঙৰ সামাজিক সমস্যা যি ধৰণে কৈ আছে পাছ কৰিব চাকৰি নাপাব সব চাকৰি পাব ৰেলত চাকৰি পাব এপিএসসিত চাকৰি পাব ইঞ্জিনিয়াৰ হ'ব পাৰিব সব পাব খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে সেইকাৰণে আমি কৈছো সাবস্টেন্সিয়েলি যত এইখন সাৰ্টিফিকেট দৰকাৰ তেওঁলোকে কালি যদি এপিএসসি পৰীক্ষা এইখন সাৰ্টিফিকেটত পাব কাৰণ তাত মেট্ৰিকৰ মাৰ্কসটো কাউন্টিং নহয় কালি যদি কবাত ইঞ্জিনিয়াৰিং চাকৰি কৰে এইখনৰ ওপৰত পাব অনলি পইণ্টটো আছে টেটৰ ক্ষেত্ৰত তাত কিবা এটা উপায় উলিয়াবৰ কাৰণে এওঁলোকে যদি কোনোবাই কৰিব বিচাৰে কোনোবাই যদি ভাল উপায় দিব খোজে কাৰণ মোৰ কথাটো হ'ল যে মই দায়বদ্ধ এইটো এটাহে বেটছ পুৰণা বেটছ বিলাকৰ ল'ৰা ছোৱালী বিলাকৰ দুখবোৰ চাব নালাগিব জানো যোৱা বছৰ মেট্ৰিক পাছ কৰা তাৰ আগৰ বছৰ মেট্ৰিক পাছ কৰা সবেতো দেউতাক মাকৰ সবেইতো লৰাই চাকৰি পাম বুলি ভাবি আছে এনেকে যদি এই বেটছটোৱে এই নম্বৰৰ ওপৰত যদি চাকৰি পায় তেলে অহা 10 বছৰ আৰু কোনো বেটছে টেটত সোমাব নোৱাৰে সেইকাৰণে কথাটো নজনাকৈ বা আমিও কবাত বুজুৱাত ভুল হোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে চাকৰি নাপাব কিয় চাকৰি নাপাব ইঞ্জিনিয়াৰিং থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড সব পাব খালি এটা চাকৰিতে সমস্যা আছে যে টেটৰ ক্ষেত্ৰত আমি কি কৰিম কাৰণ এইটো বেটছ হৈছে নপঢ়াকৈ পৰীক্ষা পাছ কৰিব শিক্ষক লাগে আটাইতকৈ মোক মেৰিটৰিয়াছ ষ্টুডেণ্ট গতিকে এটা পৰীক্ষাতে এইটো খেলি মেলি আৰু নহলে মোৰটো একো নাই মই কম যে ঠিক আছে পাও কিন্তু পুৰণা বেটছৰ ল'ৰাবিলাকেতো লগে লগে হাইকোৰ্ট যাব যে আমি কি কৰিম আমাৰতো নম্বৰ মাৰ্কশ্বিটত 60 আছে ইহঁতৰ মাৰ্কশ্বিটত নম্বৰ 90 আছে সেইকাৰণে মই মোৰ সন্তান 5টা মইতো 5টাৰ কথা চিন্তা কৰিব লাগিব না
বাকী চাকৰিত কোনো প্ৰশ্ন নাই নটিফিকেশ্যনখনত লিখা আছে য'ত ছাবষ্টেঞ্চিয়েলি এই নম্বৰটো লাগে অসমৰ কোনো চাকৰিৰ ক্ষেত্ৰত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী নম্বৰ আমাক দৰকাৰ নাই কাৰণ চবতে ৰিটেন ইণ্টাৰভিউ হয় সেইকাৰণে এইটো কোনো বিতৰ্কই নহয় এইটো বুজালে চবেই বুজিব হয়তো অলপ আমাৰ ফালৰ পৰা বুজোৱাত অসুবিধা হৈছে মই গৈ পেলাই সকলোকে